Hồi deh balta তোর আপি তুই কি মেলাউপাত কসুপাত মুগে ডাই ধকরা মইনা পাইছাই না তাই একদম বসা বসা বাসনা আলছি তাই মা পাদা নাই বাবা রে মিশা নকলে নাকসকলাই একদম বাসনা থাকবে নরা হইছি যা হাগি হাগি যা ফেদ্রিস নিজে পাচ্ছি পাদি ফেলে এটা মুখ ডুকতেছি হেগলা বাদি টফি ফোন করছে হি গুয়াহাটী গেছি না আজি টফি কো হই মারাকা কি কয় হসা টিকালা জিয়াক পলেন সিমি তুই ওই ওই ভাই কি কয় ওইটা তো আশা কত লোকেশন কোন তোর পঠাই দি জলদি হ'ব দে আমি টিকালা যাবি জনাই আছো দে হ'ব দে ও ভাই জলদি যাও মিটু বাসা টিকালা জিয়াক পলেন সি পাটাইলিক হে কি কয় ভাই আমার টফির গাড়িতে পলেন নিছি মনে মনে জো জো টিকালা খবর দেও জো जो ओ खाई के पान बनारस वाला खोले चाहे बंद अकल का ताला ओए टिकालाल পিংকু বাবু পান খাব ওই ঢকরা মিনা তোর পানৰ কতি চুন লেপি থাকাতে যাব ঘৰৰ কিবা খবৰ ৰাখছা না নাই তোৰ যে জিয়েৰে পলে গেছি মিটুৰ লগত গম পা আরে পিংকু বাবু আপনি কি কথা কৈছে সঁচা নেকি সঁচা বাচা আমাৰ পে টফিৰ গাড়ী ভাড়া কৰি লৈ ফেলে গেছি টফিয়ে খবৰটো দিলাক এনে গুৱাহাটী যাই বেছি দিও এতিয়া বোলে কিবা পাৰ্লাৰত নাকত সোমাইছি ও পার্লার কইনা যাবা নিছি বাসা তারপর ডাইরেক্ট বাইরে বাইরে মন্দিরত যাবলে বিয়া হব দিও আরে কি কথা কয় আপোনালোকে সঁচা বাচা দেরি নহতে যো বাসা লোকেশন পঠাইছি টফি সোনকালে যো পুলিশ লগত লো নহলে বাসা বিয়া হৈ গুচি যাব বইজিয়ারে नहीं हमरा বেটি মিটু কেসরা ইমান দিনে দাদা কৰি আছিল বনি বনাই আছিল ভিতরে এইটো কাম কৰি আছে জয়টা পিছত কান বিজো আগতে যো কথা লাগলে আমার বেটি পিংকু অটক ফোন করে 1 ঘন্টার বেশি হয়ে গেল ইটাক লাগি আহি বনাই যে হাতে ওই টফি কি ভাবি আছাই তই নাই নাই রা হয় তারাক দেন আকসলাই ইন্সপেক্টর সাহেব ইয়াক গ্রেপ্তার করক এই ফন্তি মারি ছোৱালীজনীক পলাই লৈ আহিল ইয়াত হাও নাকছয়নি টিকা লালাৰ ওপৰত আহিল সুহাৰৰ বাচ্চা গাঁৱৰ আপি ফন্তি বনাবি তাৰপিছত পলে লৈ আহিবি তই নহয় কাল তোমালা তহঁতে ফুল পাইছা মোক একো ভুল ভাবা নাই মই নিজে গম পাইছো ইয়াতে পইচা লৈ ফেলে পলাইছি দিও এতিয়া পাৰ্লাৰক লৈছি তাই এতিয়া বিয়া পাতব ওই টফি কেসরা তই কি কয় চাবা পারে দেখ মই পাৰ্লাৰক লৈছো বিয়া নাপতো মিছা নকপিয়া মেক চলাই তাই পইচা পাতি লৈ ফেলে আইছি তো গাজা মাৰি পাইছে এতিয়া মোৰ আগত মাৰে কাল তোমালা মাৰে কি চাইছা ৰতে ওই টিকালাল এর কতি খয়ালে পিদি তই কি চাইছা জিরে পলেনছি তামোল তো ভাঙিলে আসতে পারে মই পাপাৰ লগত ফুল ভাবছে মই পলে আনা নাই তাই মোৰ কথাটো শুন ভালকে মনমন থাক কুকুৰ হ'ব নামাৰিব ইয়াক আৰু মৰি যাব নহ'লে ইয়াক এৰেষ্ট কৰিব দিয়ক মোক ভালকে কবাও নেদে নেৰে নেৰে নে নাই 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 নেৰে নেৰে নে নাই 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 নে 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 তাই মেক্সেনি গধূলা হৈ আহিল চাহকাপ খাবৰ মন গৈছে ঘৰতো নাই গাখীৰ লাল চাহ পৰা আৰু খাব পাৰি না থৈ জ্বালা ক'ৰবাত গপচাকে অলপ ঠকঠকে গোটা চাহ খাব পাৰিলে মজবুতকৈ গধূলা টাইমটো অলপ ভাল লাগিল ঐ কি কৰা যায় মিটু ভাই পকেটতো পইচা পাতি নাই হোটেলত যাবাও নোৱাৰো এই টিকালাল থাকে যাওঁ তাতে যাই মজবুতকৈ চাহকাপ খাই যাব পাৰিম তেতিয়া মাথাত আহি নাছিল মোৰ নেৰে নেৰে নাই 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 মেক্সিনি এইদৰে কি লাগে কান্দি মৰিছে দেখোন নাই ঐ পাটেলি কান্দি গা চাই তই কি তোৰ লপি দে টফি দে তাৰপিছত মই ইনষ্টাগ্ৰামটো খুলিলোঁ তাতে কি ধুনীয়া ধুনীয়া আপীৰ পৰা চুলি তুলি ইমান ধুনীয়া আৰু মোৰ লগৰ আপীৰ পৰা ইমান ধুনীয়া বগা চুলি তুলি ষ্ট্ৰেট আৰু মোৰ অৱস্থা চাচোন চুলি তুলি পাতান পাই মুখখন ৰুচি মস্ত কলা সেইটো ভাবি পেলাই মই কান্দি আছিলোঁ জানানা ভগৱানে আলকাট্ৰা কৰি জন্ম দিছি মোক ৰাতি আন্ধাৰত দেখাই নাপায় কেতিয়াবা মায়ে মোক বিচাৰি নাপায় ৰাতি মুখত হেল'জিন লাইট মাৰি দিলিহে দেখা পায় তোৰ সেইগিলা ভাবিবলৈ কান্দা না মুখৰ কালাৰলৈ কি কথা আছে বগা কলা মনটোৱে ভাল লাগে হ'লেও দেচোন আপি চলি না যিমান যি হ'লেও অলপ দেখাত ভাল হ'লে ভাল লাগে নিজৰে মনটো পাৰ্লাৰ চাৰ্লাৰো যাবা নাপাওঁ ভেটৰামাৰাত ভাল পাৰ্লাৰ এখনো নাই তই মই থাকাতে কিয় টেনশ্যন লৈছা কচোন তই একবাৰ মোক ক'ব লাগে না নাই হা তোক মই গুৱাহাটীত লৈ যাম পাৰ্লাৰত তই বগা হবি হয় না বগা হবি আৰু চুলি কি ষ্ট্ৰেট কৰিবি তোক গোটাই মই কৰি দিম কি কয় মিটু দা সঁচা আৰে বাবা গুৱাহাটীখন মোৰ গোটাই চব চিনাকি মোৰ নিজৰ বুলি ক'ব পাৰি তাতে ধুনীয়াৰ পাৰ্লাৰ আছে মোৰ চিনাকি তোক তাতে লৈ যাম কিন্তু তই এটা কাম কৰিব লাগিব দেই কি কামে তই দেউতাৰ তাৰ পাই 15,000 মান টাকা চুৰ কৰিবি ৰাতি ইমান পইচাটো নহ'লে দিবা নহ'লে আজি দোকানৰ পৰা অহাৰ পিছত 15,000 টাকা ধুনীয়াকৈ চুৰ কৰি থৈ দিবি তাৰপিছত তোক কালি পুৱাই মই গুৱাহাটীক লৈ যাম
ঘৰত কি বুলি কৈ যাম মই দিনটোৰ কাৰণে গুৱাহাটীত। সেই তো যে ঠেমনা চুপাত যে লগৰ আপিটো আছে কবিতা তাহাঁতৰ ঘৰত যাম বুলি কবি তাহাঁতৰ তাতে ভাত চাত খাই পেলাই গধূলি আহিম। আমি এনো আহিয়ে পাম না গুৱাহাটী কিমান টাইম লাগে আহা যোৱা 2 ঘণ্টা তাতে 1 ঘণ্টা 3 ঘণ্টাৰ কাম। দে তে হ'ব দে, কালি যাবি ন? পুৱা কেইটা যাবি? পুৱা 10টা মানত গুচি যাম, গাড়ী এখন ল'ম ইয়াৰ পৰা আমাৰ ইয়াৰ পৰা ভাড়া কৰি। তে হ'ব দে, তে বগা হামনা পিছে আৰু চলি তুলি ধুনীয়া হ'ব না মোৰ? ধেই তোক নাম্বাৰ 1 পাৰ্লাৰত লৈ যামে গুৱাহাটীৰ। চুলি তোৰ একদম চুলি চাবা লগা কৰি দিম আৰু কালাৰ বগা টিউবলাইট আনবি তই চাই থাক কেটৰিনা কাট বনাই আনিম তোক। বা কেটৰিনা হৈ যাম মই? তো তই বেকাৰ টেনশ্যন লৈ আছা, তই আগতে মোক ক'বা লাগে। দে হ'ব দে কালি ওলাই থাকিবি দে, যাই থাক কাপ ধুনীয়াকৈ চাহ বনাবি যা। আনি আছো দে চাহ, বহ তই। হৈ গেল অলপমান ইনকাম, 5,000 টাকামান খৰচ কৰি বাকী 10,000 মোৰ পকেটত। এতিয়া গাড়ী ঠিক কৰা যায়, টফিক কেঁচৰাকে ফোন কৰোঁ তাৰ গাড়ীখন লৈ যাব পাৰিলি অলপ কম খৰচতে হ'ব। হেল্ল' টফি, এই তোৰ লগত এটা কাম আছিলে। এই ভাল তুমি নকৰোঁ আকৌ বাবা আৰে। আৰে শুন না, চিৰিয়াছ কথা এটা আছিল। এই চকুক লিগাই ভাবিবি নেকি অলপ? আনা দে মই আহিছোঁ দে অলপ পিছত, আধা ঘণ্টা পিছত কি আই মিটু কেঁচৰা ইমান যে কথা দৌৰা দৌৰিকৈ মাতিছে মোক তই কি আই একোতো বাউদামি কৰিব লাগি মাতা নাই তই। এই ভাই তহঁতে মোক কথা সিংকে ভাবি দেখা না অনবৰত, ইমান কেঁচৰা নহয় দেই মই, নহয় এটা ইম্পৰ্টেণ্ট কামৰ কাৰণে মাতিছিলে তোক। তোৰো কিবা ইম্পৰ্টেণ্ট কাম থাকে দে বক। হে কালি মই গুৱাহাটীত যাব লাগিছিলে, মই ভাবিলোঁ তোকে কওঁ তোৰ গাড়ীখন লৈ পেলাই যাওঁ দিও, তোক তেলটো মই ভৰাই দিম। কঠিন এটা গৰম না বাছত যাব নোৱাৰি, সেইকাৰণে ভাবিলোঁ গাড়ীখনে লৈ যাওঁ। তই বা কি কয় এতিয়া? পইচা দিম কিন্তু টেনশ্যন ল'ব নালাগে, তই তেল চেল ভৰাই দিম আৰু তোক যি লাগে দিম দে মই। তেল যদি ভৰাই দিয়া যাব পাৰি, কিন্তু এটা কথা ভাই এক্সট্ৰাকৈ কিন্তু মোক 500 টাকা দিব লাগিব তই। কঠিন এটা গৰমত যাব ওলছোঁ মই তোৰ কাৰণে। সেই কেনে দামে 500 টাকা দিম দেই, তেলখিনি ভৰাই দিলে এক্সট্ৰাকৈ তোক 500 টাকা দি দিম মই, টেনশ্যন ল'ব নালাগে। বেছি আমাৰ কাম নহয় 3 ঘণ্টাৰ কাম। লগত কিন্তু আৰু এটা মানুহ যাব, তোক এতিয়াতে নকওঁ কালি গম পাবি দে গাড়ীত। আৰু কোনোবা যাব, তইতো একো যত বত নকৰা মেক চাই, মোক যদি আৰু ফাঁচি চাচি মাৰা চাবি কিন্তু। তাই সেইগিলা টেনশ্যন ল'ব নালাগে, ইমান ডাঙৰ কেছ নহয়। গম পাবি দে কালি পুৱা থাকিবি কিন্তু 10টা বজাত। হ'ব যা। ইয়াৰ লগত মেক চকলাই যাবা ভয়ো লাগে, বাদ দি গৰমত এনে বহি থকাতকৈ 500 টাকা এটা ইনকাম হ'ব। জলদি দেৰি হৈছে। মেক চকলাই এইটো দেখোন টিকা লালো জীয়াক পাতেলি এয়ে যাব আমাৰ লগত গুৱাহাটীত। माँ कसम दाल में कुछ तो जरूर काला है। পইচা আনছা না মই কমতে? পুৰা 15,000 লৈছো। বেছ য'ত এতিয়া য'ত দেৰিছে। মা কচম পইচা পাতি লৈ আহিছি, মই ভাবাটোৱে হৈ ইয়াতে খাটাং পলৰ প্লেন কৰি আছে। এইটো ভিজো দেৰিছে। যো ঐ চান মাৰি আহি পালো দেখোন। ক'ত যাব লাগিব কওঁ? এই পালোৱে যো, এই আগত দেখিছে পাৰ্লাৰ খান আছে দেখিছা না, এই তাতে ৰাখি দিবি। হ'ব দে। মা কচম ই পাৰ্লাৰত নি সাজে কাছে একেলগে বিয়াই পাতিব বধয়। ইয়াৰ লক্ষণ মই ভাল দেখা নাই। এন্দক পিংকুহঁতক জনাব লাগিলা কেছটো। ঠিকে ল'লে গম পালে পাগলা হ'ব বাৰু। মোক কেনেকুৱা লাগিছে? বগা হৈছো না আগতকে? বাবা দেখোন তহঁতে কেনেকে গম পালি আমি ইয়াতে বুলি? কি আছে তহঁতে? তই মনে মনে থাক, ইয়াৰ লগত পলাই আহিছ, দাদা মাৰি থাকত তলে তলে এইটো কাম কৰি আছ। নহয় মই মাত্ৰ পাৰ্লাৰ খাইছো ইয়াৰ লগত। ই মানে মোক চিনাকি কাৰণে ইয়াত লৈ আহিল, বেলেগ একো কাৰণ নাই। মোৰ দাদাই হয়। মই তেতিয়াৰ পৰা কৈ আছো না, তহঁতে মোৰ কথা নুশুনা, এনাই মাৰলি মোক ঢোল বাজা দিলি। মই ভাবছো তহঁতে পলে আহিছা, মই কি জানো সেইকাৰণে ফোন কৰি দিছো। একো নহয় দে, তই এনেও কেঁচৰা মস্ত মাজে মাজে মাৰি খাবা লাগে।